Barpeta ৰোডৰ J.C MAXWELL Science Instituteৰ সাফল্য Barpeta ৰোডৰ আঘাৰী শিক্ষানুষ্ঠান J.C MAXWELL Science Institute এই শিক্ষানুষ্ঠানখনৰ পৰা প্ৰতি বছৰে ছাত্ৰ-ছাত্ৰীয়ে চমকপ্ৰদ ফলাফল দেখুৱাবলৈ সক্ষম হয় এইবাৰো তাৰ ব্যতিক্ৰম নহয় সৰ্বভাৰতীয় পৰ্যায়ৰ মেডিকেল আৰু ইঞ্জিনিয়াৰিং বিভাগত সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে শিক্ষানুষ্ঠানখনৰ পৰা সুপ্ৰজিত সাহাই IIT JEE এডভান্সত সৰ্বভাৰতীয় পৰ্যায়ত 6688 নং স্থান পাবলৈ সক্ষম হৈছে অন্যহাতে JEE মেইন 98.6% লাভ কৰিবলৈ সক্ষম হৈছে CEEত অসমৰ ভিতৰত অষ্টম ৰেংক পাবলৈ সক্ষম হৈছে সুপ্ৰজিত সাহাই উক্ত শিক্ষানুষ্ঠানৰ পৰাই হায়াৰ সেকেন্ডাৰী পৰীক্ষাত বিজ্ঞান শাখাত দশম স্থান পাবলৈ সক্ষম হৈছিল IIT JEE এডভান্সত AIRত 12477 স্থান দখল কৰিবলৈ সক্ষম হয় অভিস্পা ৰাখে JEE মেইন 97.8% পাবলৈ সক্ষম হয় জেবিন সিদ্দিকী JEE মূলৰ 90.3% লাভ কৰাৰ লগতে নিটত সাগৰ নাৰায়ণ ডেকাই 533 নম্বৰ লাভ কৰে ঋতুৰাজ ভৰদ্বাজে নিটত 534 নম্বৰ লাভ কৰে আৰু অংকিতা সাহাই নিটত 568 নম্বৰ লাভ কৰি বৰপেটা ৰোডলৈ গৌৰৱ কঢ়িয়াই আনিছে সঁচা কথা ক'লে মই আজি বহুত আনন্দিত হৈছোঁ আজিৰ দিনটো মানে মোৰ জীৱনৰ বহুত মুহূৰ্তপূৰ্ণ দিন কাৰণ ভবা নাছিলোঁ কেতিয়াও মানে মই জীৱনত এনেকুৱা এটা দিন পাম য'ত মানে সকলোৱে একেলগে আনন্দিত হ'ব আৰু মানে সঁচাকৈ ভাল লাগি আছে আজি মই IIT JEEত মানে ইঞ্জিনিয়াৰিঙত অল ইণ্ডিয়া ৰেংক 6688 ৰেংক পাইছোঁ এতিয়া ভাল এটা IIT কলেজ চাই তাত বিটেক কৰিম আজি মই বহুত আনন্দিত হৈছোঁ চবচে আনন্দিত হৈছোঁ কাৰণ মোৰ মা দেউতা মোৰ পৰা সুখ লাভ কৰিছে এইটো মোৰ কাৰণে চবচে ডাঙৰ এচিভমেণ্ট হয় লগতে মই মোৰ ইনষ্টিটিউশ্যন মোৰ মা দেউতা আৰু ভগৱানক মই ধন্যবাদ জনাব খুজিছোঁ মোক এনেকৈ আশীৰ্বাদ কৰি থাকক যাতে মই আৰু জীৱনত সফলতা লাভ কৰিব পাৰোঁ ধন্যবাদ